মই তোমাৰ লগত হেপী আছিলোঁ ন, তুমিওতো আছিলা। দেন আজি আমি এখন শ্বৰ্ট ফিল্ম কৰিবলৈ আহিছোঁ আৰু ৰাতিপুৱাৰ পৰা খুব বৰষুণ আচলতে, তথাপিও আমি কৰিলোঁ। প্ৰথমতে কেফেত আছিলে অকণমান, তাৰ নোৱাৰিলোঁ। তাৰপিছত আহিলোঁ আমি উজান বজাৰৰ এয়া পাৰ্কত, মানে ছাইডতে আৰু। তো শ্বৰ্ট ফিল্মখনৰ যিহেতুকে বৰষুণ আচলতে দিয়াৰ কাৰণে অকণমান প্ৰব্লেম হৈছে, তথাপিও ডেটটো যিহেতুকে লোৱা হৈছে, সকলোৱে সেই ডেট মতে কাম কৰে। তো তথাপিও আমি এনেকৈ কৰি গৈ আছোঁ আৰু আপোনালোকে চাই ভাল পাব নিশ্চয়। আৰু যেতিয়া এই শ্বৰ্ট ফিল্মখন ৰিলিজ দিব তেতিয়া আপোনালোকে FA6 মোশ্যন চেনেলটো চাবলৈ পাব। আৰু আপোনালোকৰ সকলোৰে প্ৰিয় কমল লোচন দা তেওঁ আছে আৰু সুৰভি আছে। তো শ্বৰ্ট ফিল্মখন চাব, আঁকোৱালি ল'ব। তাকে আহক সুৰভি। এতিয়া আমি ইনডোৰ যিখিনি কাম আছে সেইখিনিৰ কাৰণে ইয়াত আহিছোঁ আৰু এতিয়া গোটেইখিনি বস্তু ঠিক ঠাক কৰি আছে। তাৰপিছতে শ্বুটিংসমূহ ষ্টাৰ্ট হ'ব। আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু যিমান পাৰে ভাল পালে লাইক কৰি দিব। মোৰ ফ্ৰেণ্ড নয়ন। আজি মোৰ নামো নিৰ্মালী, তাইৰ নামো নয়ন। তো এন পুৰা মিলি গৈছে, নিৰ্মালী। তো আমি আজি আহিছোঁ শ্বৰ্ট ফিল্মখন কৰিব কাৰণে। মোবাইলে দিয়া বৰষুণ পৰি বেয়া হৈ গৈছে অকণমান, জানে আৰু আমি পিছুৱাই যাওঁ। আমাৰ আৰু কি আৰু খেদি দিছে, একো নাই। তোমাৰ কেনেকুৱা লাগিছে বিক্ৰম দাক লগ পাই? তাই বহুত পাগল হয়। পাগল মানে কি আৰু বহুত ডাঙৰ ফেন হয় আচলতে। আৰু মানে কি মেক্সিমাম মানে এতিয়া কমল দাক ভাল পোৱা বহুত মানে ল'ৰা ছোৱালী ওলাই গৈছে। অকল ছোৱালী বুলি নকওঁ, ল'ৰাও মানে ভাল পায়। বহুত ভাল লাগে, বেলেগ টাইপৰ এক্টিং আৰু খুব নেচাৰেল আৰু মানে সেইটো কাৰণে বেছি ভাল লাগে। তো আমি শ্বৰ্ট ফিল্মখন কৰিলোঁ। শ্বৰ্ট ফিল্মখনৰ নাম আচলতে মই পাহৰি গৈছোঁ ক'বৰ কাৰণে, ফেডেড। আৰু সেইখন চাব, খুব ধুনীয়া এটা মানে ইউনিক ষ্টৰি লৈ পেলাই আহিছে আৰু যোনে আকৌ ডাইৰেকশ্যন কৰিছে অভিনৱ। তাৰপিছত আমাৰ টিমটোত খুব মানে য়ং আৰু ল'ৰা ছোৱালীখিনি আছে। তো তেওঁলোকে কিবা এটা কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ কামবিলাক ভাল হয়, হয় ন? তাতে ক'ব বিচাৰোঁ, চাব, লাইক কৰিব, সেইটোৱে। ঠিক আছে, আকৌ লগ পাই আছোঁ। আৰু আমাৰ ল'বই নাপালোঁ। हेलो चेक टेस्ट हेलो चेक टेस्ट আছে গাড়ীত পানী লৈ নাযোৱা। সেইটোৱে কৰি আছোঁ। নেক্সট চিনেমাত আমি হেৰি দি দিম দিয়া, চিন্তা কৰিব নালাগে, ট্ৰলি দি দিম পুৰা একদম দীঘল।
पूरा एकदम डायरेक्ट তোমাৰ ডাইলগটো কোৱা তাই ইমান কাঞ্চি ইফালে দুডাল কলা দাড়ি হৈ গৈছে কান্দা দাড়ি কান্দাৰী কান্দাড়ি দিস ইজ কল্ড তদ্ভিদ প্ৰত্যয়